নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে এনেই সৰুকৈ ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। মানে বহুত গৰম পৰিছে যে সেইকাৰণে আমি চব গছৰ তলতে বহি আছোঁ এতিয়া। গোটেই লগৰকেইটা আছে আৰু সিহঁতি মানে ক'লে আজি ফুচকাটো খাওঁ, যিহেতু ঘৰতে চবেই ফুচকাটো খাই থকা হয় বা টাউনতো, কিন্তু এতিয়া মানে চবেই নিজেই আমি গোটেইকেইটা আনি পিনি বনাই মেলি খাওঁ বুলি ভাবিলোঁ মানে লগৰকেইটা। সেইকাৰণে সেইটো কাৰণে মানে এতিয়া চব কামে লাগি আছে। আপোনালোকেও দেখুৱাম বাৰু ফুচকাটো কেনেকৈ বনাইছে। এয়া ইয়াতে এতিয়া সেইটো ফুচকা বনাই আছে, এই লগৰকেইটা এইকেইটা আছে। এয়া আমাৰ মাধুৰ্য, এই কাৰিকৰ মানে মেইন ফুচকা বনোৱা মানুহজন এইজনে, আমাৰ লগৰ মাধুৰ্য। এয়া দেখিছেনে, ফুচকা খোৱাৰ আগত এইবোৰ চব তিয়ঁহ খাই আছে চবেই, আৰু চবেই তিয়ঁহ খাই আছে। এইটো ৰ'বলৈ তিয়ঁহ, যিহেতু ওচৰতে বাৰী আছে আৰু তিয়ঁহ ছিঙি আনিছে লগৰ এটাই। ইয়াতে মেইন মানে ইয়াতে বনি আছে, আলু বইল কৰি আছে, ইয়াতে বনিব আলুটো মানে এই ফুচকা। এইকেইটা লগৰকেইটা দেখিছেনে, চবেই তিয়ঁহ খাই আছে, ময়ো খাই আছোঁ বাৰু। গাঁৱৰ মানুহৰ সেইটোৱে ফেচিলিটি আৰু এই গছৰ চাহ, আকৌ এতিয়া বাৰীতে যাওঁ তাৰ ঘৰ বাৰী আৰু তিয়ঁহটো একদম ফ্ৰীকৈ খাব পৰা পোৱা যায়। এয়া আমাৰ বৰ্তা আহিছে এতিয়া, এয়া আলু গুচাই আছে এই বাবাই, এয়া আলু গুচাই আছে। ফুচকা খোৱা ভিডিঅ'টো মানে ইমান বনাইছিলোঁ মানে এনেই ইমান ইম্পৰ্টেণ্ট নহয়। মানে আপোনাৰ ভিডিঅ'টো এইটো কাৰণে বনাইছে যে আমি গোটেইকেইটা যে এতিয়া গাঁৱৰ গোটেইকেইটা লগৰ ল'ৰা লগ পাইছোঁ, সেইটো কাৰণে মানে ফুচকা খাইছোঁ। সেইকাৰণে এতিয়া সেইটো মানে এটা স্মৃতি হিচাপে ৰখাই থৈছোঁ মানে, সেইটোৱে কথা। আমাৰ বোলে এইটো মানে ফুচকাৰ লগত চাটনিটো বনাই আছে, মানে এইটো আলু পিটিকা, এই আলু পিটিকা বনাই আছে। এই আলু পিটিকা আছে, এয়া বনাই আছে। এই কেমেৰামেন দেখিছে নাই, এইজন কেমেৰামেন, এইজন দেখিছে নাই, মেইন কেমেৰামেন গুৰু, এই আমাৰ গুৰু। নমস্কাৰ দিয়া, নমস্কাৰ। ৰুবুল কিমান কৰিছে কাম? বহুত হ'ল, মজা অলৰেডি ফুচকা ৰুবুল হৈছেনে? হৈছে অলপ, পিটিকি আছোঁ আলু। ফুচকা বনি আছে, তেল দিছে, টাইম আছে অলপ। ইয়াতে আলুৰ লগত কি দিছা? ইয়াত দিছোঁ আমি জলকীয়া, ভোট জলকীয়া গুড়ি। তোমাৰ মানে ভোট জলকীয়া আমি পিচিছিলোঁ, এইটো আমি পিচিছিলোঁ, ইয়াত তেনেকৈ পিচি ইয়াত দি দিছোঁ। তাৰপৰা তোমাৰ আৰু দিয়া আছে এইফালে বুট, এইফালে বাদাম আৰু পিঁয়াজ, আৰু তোমাৰ ওপৰত মানে এটা পিঁয়াজ যিটো থাকে না, সেইটো মাৰি দিছোঁ। মজা। এয়া আমাৰ ফুচকা বনাবৰ কাৰণে তেল দিছে আৰু কেৰাহীত। এয়া জ্যোতিষ, মেইন ফুচকা মানে বনোৱা মেইন মানুহ জ্যোতিষ, হাই কৰি দিয়া। এয়া আমাৰ ফাৰ্ষ্ট ফুচকা দিছে, চাই লওক কেনেকুৱা হয়। চিনেমেটিক শ্বটটো চাই লওক। বাকী পৰিছে, আল্টিমেট বনিছে, এক নম্বৰ। সেইটো জুইয়ে খালে, সেইটো হিলাই নাছে, সেইটো নবনাই আৰু। বঢ়িয়া বনিছে, সুন্দৰ আলুত, সুন্দৰ। এজনে বনাই আছে, বাকী কেইজন চাওক। খাই আছোঁ, ইজনে খাব দিয়া বুলি কৈছে। সুন্দৰ প্ৰতিক্ৰিয়া। মই খাবলৈ নাখাবি, বোলে পিঁয়াজটো নিজে কাটি সকলোৱে মানে এনেকৈ ইয়াতে হেৰি কৰি ল'লে, মানুহ যে বনাই আছে, আৰু ইয়াতে চবেই খাবলৈ আৰম্ভ কৰিয়ে দিলে। এইটো দেখিছে নহয়, এতিয়া আমিও খাই যাওঁ এইখিনি। দেখিছেনে, খালোঁ, দুটা খালোঁ, খুব পুৰিছে, জ্বলা পুৰা দিছে আমাৰ মাধুৰ্য। নিজে নাখায়, আনৰ কাৰণে চিন্তা কৰিছে। ইয়াত দেখিছে ন, এই গামলাতে একদম আমি এনেকৈয়ে খাওঁ মানে, নিজে লৈ। এইবোৰ ডিছ পাত অনা হৈছিলে এইখিনি, কিন্তু ইয়াতে হৈ গ'ল কাম চব।
কালি মানে ফুচকা খাই হৈ গ'ল মানে এনেকুৱা জ্বলা দিলে এই আমাৰ এই জ্যোতি চি বনাইছিলে মানে ইভাগে খাই একদম আল্টিমেট লাগিলে কিন্তু এনেকুৱা জ্বলাটো দিলে মানে একদম খাই মানে এতিয়া অৱস্থা বেয়া হৈ গৈছে দুটা ভোট জলকীয়া মানুহ কেনেকুৱা লাগে ফুচকা খাই একদম মজা লাগিছে জ্বলাটো বেছি হৈছে খালি একদম এনেকুৱা পুৰিছে নাই এই কি ক'ম মানে কিন্তু ফুচকাটো কিন্তু আল্টিমেট আছিলে এতিয়া এই ৰুবুল ফুচকা কেনেকুৱা লাগিলে আল্টিমেট জ্বলা পানী খাই আছো অৱস্থা বেয়া দেই ৰাইজ ফুচকাটো খাই কেনেকুৱা লাগিলে তুমিয়ে জলকীয়াটো দিছিলা এতিয়া মানে ইভাগে খাই মজা লাগিলে বনাই থকা দেখিছিলে ইয়াক কৈছে নেকি কিন্তু মানে একদম অৱস্থা বেয়া দেখিছে চাগে ঘাম ওলাই গৈছে চবে মাৰি আছে তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কথা এটা কওঁ মানে মাজতে এই মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কিন্তু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ থাকি যায় মানে যদি ভাল পায় ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেতিয়াহ'লে ধন্যবাদ বাই বাই